শিৱসাগৰ জিলাৰ গড়গাঁৱত বিহু কৰ্মশালাৰ আয়োজন। শুকুৰবাৰৰ পৰা NSUI গড়গাঁও গোটৰ সৌজন্যত কাৰেংঘৰৰ বাকৰিত প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা। উক্ত কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে উজনিৰ জনপ্ৰিয় ঢোলবাদক ঢুলীয়া ৰূপম আৰু 2013 বৰ্ষৰ অসম শ্ৰেষ্ঠা বিহুৰাণী খ্যাত ৰং চেনেলৰ ৰং বসন্ত ৰাণী ৰীমা শইকীয়াই প্ৰশিক্ষণ প্ৰদান কৰে বুলি জানিব পৰা গৈছে। মই ঢুলীয়া ৰূপম যোৱাকালিৰ পৰা NSUI উদ্যোগত গড়গাঁও গোটৰ আৰু গড়গাঁৱৰ সমূহ ৰাইজৰ বাকী সহযোগত আমাৰ বিহু প্ৰশিক্ষণ কৰ্মশালা চলি আছে। তাত মই ঢোল বাদন কৰিছোঁ আৰু ৰং বসন্ত ৰাণী ৰীমা শইকীয়াই বিহু সম্ৰাজ্ঞী তাই বিহু নাচ শিকাইছে। সেই সুযোগতে আপোনালোকলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে অসমবাসী ৰাইজক আনন্দ মনেৰে এই বহাগ বিহু উদযাপন কৰিবলৈ। নাজিৰাৰ পৰা ভাস্কৰ জ্যোতি মহন্ত, আছাম নিউজ এনি টাইম।